আজি আমি ইয়াতে সমাগত হৈছোঁ আমাৰ মাননীয় জুবিন গাৰ্গ। তেখেতে এজন লেজেণ্ডাৰী ছিংগাৰ আছিলে, লেজেণ্ডাৰী কম্প'জাৰ আছিলে, এক্টাৰ আছিলে। তেখেতে অসমৰ সাংস্কৃতিক জগতখনক অতুলনীয় সম্পদ দি গ'ল। আজি তেখেতৰ অকাল বিয়োগত, আনএক্সপেক্টেড তেখেতৰ বিয়োগত আমি আজি ইয়াতে ডিফু গভৰ্ণমেণ্ট কলেজ কমিউনিটি, অল টিচাৰ্ছ, নন টিচিং ষ্টাফ, ষ্টুডেণ্টছ আমি আজি ইয়াতে শ্ৰদ্ধাঞ্জলি দিবলৈ গোট খাইছোঁ। এজন অসমৰ বাবে ৰত্ন আছিল, এনেধৰণৰ আমি পাম নাই। Actually, star like Jubin Garg hardly comes in a century. এনেকুৱা এজন ষ্টাৰ, এনেকুৱা এজন শিল্পী চেঞ্চুৰীত মানুহে নাপায়। গতিকে তেখেত অকল নৰ্থ ইষ্টৰ বা ইণ্ডিয়াৰ বুলি ক'লে কোৱাটো ভুল হ'ব। হি ইজ এন ইণ্টাৰনেশ্যনেল ষ্টাৰ। তেখেতৰ যিখিনি ৱাৰ্কছ, যিখিনি তেখেতৰ ৰাইট আপছ, যিখিনি চিনেমা গোটেই ৱৰ্ল্ডক চুই গৈছে। চ' হি ইজ এন ইণ্টাৰনেশ্যনেল ফিগাৰ। হি বিলংছ টু অল। হি ডাজন্ট বিলং টু এনি কমিউনিটি। হি ডাজন্ট বিলং টু এনি এৰিয়া। আপুনি ভাবি চাওক, মোৰ দেন 300 ট্ৰাইবেল লেংগুৱেজৰ ওপৰত তেখেতে গান ৰচনা কৰিছে, গান গাইছে। ইণ্ডিয়ান অলমষ্ট যিমানখিনি লেংগুৱেজ আছিল, আটাইকেইটা লেংগুৱেজত তেখেতে গান গাইছে। চ' ইউ কেন থিংক, তেখেতে ৱেষ্টাৰ্ণ মিউজিকো দিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, নৰ্থ ইষ্টৰ য়াং জেনেৰেশ্যনত তেখেতে ৰিয়েলি আইকন হয়। আৰু মই ক'ম, য়াং নহয়, ইভেন এল্ডাৰলি পিপুল লাইক আছ। হি হেজ ট্ৰেছপাছড অল দি জেনেৰেশ্যনছ। সব জেনেৰেশ্যনৰ মানুহে, ল'ৰা হওক ছোৱালী হওক, তেখেতক ভাল পায়। এণ্ড হি ইজ ভেৰি ক্ল'জ টু আৱাৰ হাৰ্ট, এণ্ড হি উইল অলৱেজ বি ক্ল'জ টু আৱাৰ হাৰ্ট। গতিকে জুবিন গাৰ্গ সম্পৰ্কে যিমানে কম সিমানে কমপ্লিট নহ'ব। হি হিমছেল্ফ ইজ ইউনিভাৰ্চিটি, এজন ইউনিভাৰ্চিটি হয়। মানে তেওঁ এজ এ হিউমেন বিং, থিংক, তেওঁৰ মনটোৱে চাওক। দুখীয়া মানুহক যেনেকুৱা তেখেতে হেল্পিং হেণ্ডটো দিয়ে, তেখেতে কোনো দিন কোনো মেটেৰিয়েলিষ্টিক থিংকিং লৈ হোৱা নাই। হি ৱাজ এ বৰ্ণ আৰ্টিষ্ট। তেওঁ সহজ সৰল এজন অসমৰ আৰ্টিষ্ট। তেওঁ আৰু অন টপ অফ এভৰিথিং আমাৰ অসমৰ মানুহৰ কাৰণে তেওঁ এটা প্ৰেৰণা। জুবিন গাৰ্গৰ বিয়োগটো হ'ল কি, অসমৰ মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰেৰণাজন গুচি গ'ল। এতিয়া আমি জুবিন গাৰ্গক কিবাকে হ'লেও জীয়াই ৰাখিব লাগিব। আৰু তেওঁ সদায় থাকিব, মানুহৰ হাৰ্টত থাকিব, তেওঁ মানুহৰ গুণগুণনিত থাকিব, তেওঁ গীতৰ জৰিয়তে থাকিব। কিন্তু জুবিন গাৰ্গ ইজ জুবিন গাৰ্গেই ন। তেওঁক কিমান ক'ম আৰু, তেওঁ কোৱাটো। আচলতে তেখেতে যোৱাকালি ছিংগাপুৰত যিটো দুৰ্ঘটনা হ'ল, সেইটো কিছু সময়ৰ আগত অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্ট কৰে যে যিসকলে অৰ্গেনাইজ কৰিছিলে তেখেতসকলৰ কিছু ভুলৰ বাবে সেইটো হ'ব পাৰে বুলি। আপোনালোকে ভাবে নেকি, অসমৰ ৰাইজে সেইটো ভাবে নেকি, যে কিবা এটা সেই এক্সিডেণ্টটো এভইড কৰিব পৰা? নিশ্চয় নিশ্চয়। কিয়, তেওঁতো অৰ্ডিনাৰী মানুহ নহয়, এইটো মোৰ পাৰ্চনেল ফিলিং। জুবিন গাৰ্গ ৱাজ নট এন অৰ্ডিনাৰী চিটিজেন, হি ৱাজ এ চেলিব্ৰিটি। আৰু অকল চেলিব্ৰিটি নহয়, ক্ৰ'ডছ অফ মানুহৰ হাৰ্টছ অফ জুবিন গাৰ্গ। সেই মানুহজন মই আচৰিত হৈছোঁ। তেওঁ বেমাৰী মানুহে তেওঁক চিট যাব দিলে, তেওঁক জঁপিয়াব দিলে। তেওঁৰ চিকিউৰিটি ক'ত? দিছ ইজ মাই প্ৰাইমৰ্ডিয়েল কুৱেশ্যন। তেওঁক কিয় চিকিউৰিটি দিয়া নহ'ল? পৰ্যাপ্ত চিকিউৰিটি থাকিব লাগিছিল, তেওঁৰ ষ্টাফ থাকিব লাগিছিল। তাৰপিছত তেওঁৰ গাটোও বেয়া আছিল। এইখিনি কণ্ডিশ্যনত তেনেকুৱা এজন মানুহক, এজন আৰ্টিষ্টক কিয় সিহঁতে কৰিলে? হাতত ধৰি দেখিছোঁ এজনে জাম্প মাৰিব সহায় কৰি দিছে। হোৱাট ইজ দিছ? পিন্ধা জেকেটটো ঢিলা, হয়, জেকেটটোও ঢিলা। সেইবোৰ বস্তু আমি অকল ময়ে নহয়, লাখছ অফ পিপুল ইন আছাম, ইন নৰ্থ ইষ্ট ইণ্ডিয়া, ইন অল অভাৰ ইণ্ডিয়া এইটো মানি ল'ব নোৱাৰে। এইটো কুৱেশ্যনটো আহিবই, মানুহৰ মনত আহিবই। মানুহ একচেপ্ট কৰিব পৰা নাই, আমি একচেপ্ট কৰিব পৰা নাই। তেওঁৰ বিয়োগটো আমি নিজে একচেপ্ট কৰিব পৰা নাই, আমি ল'ব পৰা নাই বস্তুটো। ইট ইজ নট পচিবল না, ইট ইজ নট পচিবল। বিকজ এনেকুৱা মানুহ, এনেকুৱা আৰ্টিষ্ট, এনেকুৱা হিউমেন বিং, এনেকুৱা আউটস্প'কেন স্পেচিফিষ্ট মানুহ, স্পেচিফিক কথাবোৰ তেওঁ কৈ থাকে। যি কয় স্পষ্টবাদী মানুহ, এনেকুৱা স্পষ্টবাদী মানুহ ৰেয়াৰ ইন দিছ ৱৰ্ল্ড। গতিকে এইটো তেওঁ কিমান হিউজ এটা লছ। সেই লছটো মই কি ক'ম আৰু, এইটো চবে গম পায়, উপলব্ধি কৰিব পাৰে। জুবিন গাৰ্গ ইজ জুবিন গাৰ্গ ন। যেতিয়ালৈকে
এইটো এখন পৃথিৱী থাকিব, যেতিয়ালৈকে অসম থাকিব জুবিন গাৰ্গৰ নামো জিলিকি থাকিব। তেওঁ কিন্তু দুখ লাগে এইটোৱে আৰু তেওঁ বহুত দিব পাৰিলে, তেওঁ অসমখনক বহুত দিব পৰা বস্তু আছিলে আৰু তেওঁ দিব খুজিছিল। এইটো বস্তু এই অকাল বিয়োগত সেই গোটেইখিনি বস্তু অন্ত পৰি গ'ল। এইটোৱে দুখ লাগিছে আৰু এইটো বস্তু এইকাৰণে আমি মানি ল'ব পৰা নাই। আজি আপোনালোকে দেখিছে আমাৰ অধ্যাপক অধ্যাপিকা সকলোৰে চকুত পানী, কথা ক'ব পৰা নাই। মোৰো দিগদাৰ হৈছে, মই কালি ৰাতিও হ'ব পৰা নাই। বহুত বেয়া লাগিছে, কেলে এজন আৰ্টিষ্ট আমাৰ ষ্ট্ৰাগলিং যেতিয়া পিৰিয়ড আছিলে ষ্টুডেণ্ট লাইফ, তেওঁৰ গান তেতিয়াৰ পৰা আমি শুনো, শুনি অলমষ্ট ইজ কণ্টেম্পৰেৰী টু মি পাৰ্চনেলি। শুনি আমাৰ গোটেই জীৱনটো গ'ল। কিবা এটা দুখৰ মুহূৰ্ত হওক, কিবা এটা চেলেঞ্জিং লাইফত চেলেঞ্জ আহিলে তেওঁৰ গীতবিলাক আমি শুনো, তেওঁৰ কবিতাবোৰ আমি চাওঁ, এইবোৰে আমাক প্ৰেৰণা দিয়ে। মানে হি ৱাজ এ ভাৰ্চাটাইল কেৰেক্টাৰ, হি ৱাজ এন এনিগমা, এনিগমা। এনেকুৱা মানুহ মানে চেঞ্চুৰীত আহে কি নাই এইটোও মোৰ ডাউট আছে। মেবি ইন ডাবল চেঞ্চুৰী একজন মানুহ এনেকুৱা আহিব পাৰে ৱৰ্ল্ডত। আৰু গোটেই অসমখনত চুকে কোণে আপুনি চাব, চুকে কোণে আজি মানুহৰ চকুত পানী।